মাননীয় হাসেন আলী স্যার, সম্মানীয় আমার এসএমডিসির প্রাক্তন সভাপতি সাজিদুর রহমান, সম্মানীয় আমার অবসরপ্রাপ্ত শিক্ষক নাসাৰ যিজন বৈজ্ঞানিক কল্পনা চাওলা, তেওঁ নাসাত যায় তেওঁ চন্দ্ৰলৈ গৈছিল। সেইটো আমাৰ ভাৰতৰ এটা ডাঙৰ এটা গৌৰৱ। তাৰপিছত এপিজে আব্দুল কালাম, ইমান ডাঙৰ এজন বৈজ্ঞানিক, তেওঁ মিছাইল মেন, তেওঁ সামৰিক দিশত যিখিনি অৱদান দি থৈ গ'ল, সেইখিনিৰ কাৰণে আমাৰ ভাৰতবৰ্ষ আজি চীন, তাৰপিছত আমেৰিকা, ৰাছিয়া, তাৰপিছত জাপান, এইবিলাক দেশৰ লগত এতিয়া সামৰিক ক্ষেত্ৰত ফেৰ মাৰিবলৈ নিজকে পৰিচয় দিব পাৰিছে। তাৰপিছত আটাইতকৈ তোমালোকৰ প্ৰিয় খেলা শচীন তেণ্ডুলকাৰ, এই ক্ৰিকেটৰ তেওঁ বিশ্ববিখ্যাত এজন খেলুৱৈ হিচাপে ভাৰতবৰ্ষক বিশ্ব দৰবাৰত তেওঁ পৰিচয় দিব পাৰিছে। তাৰপিছত আমাৰ অসমলৈ আহোঁ। আমাৰ অসমত হিমা দাস, গৌৰৱ ৰাণী, তাৰপিছত আছে হিমা দাস, তেওঁ এজন আমাৰ বিখ্যাত চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী। এইবিলাক এতিয়া আমাৰ ভাৰতবৰ্ষৰ স্বাধীন ভাৰতবৰ্ষৰ গৌৰৱ কঢ়িয়াই লৈ আহিছে। যিয়ে নহওক, মই থুলমূলকৈ এইখিনি কথা ক'লো। এতিয়া আমাৰ প্ৰত্যেকেই আমাৰ খোলাবান্ধা হাইস্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ প্ৰতি ধাউতি থাকিব লাগিব। শিক্ষাৰ জৰিয়তে আমি স্বাধীন ভাৰতত নাগৰিক হিচাপে